হে গাইজ আমি এতিয়া আছোঁ গৌৰীকুণ্ডত আৰু গৌৰীকুণ্ডৰ পৰা সকলোৱে জানে যে কেদাৰনাথ যাবলৈ ট্ৰেকিং কৰিব লাগে 24 কিলোমিটাৰ আৰু এতিয়া প্ৰায় 4টামান বাজিল। আমি অসমৰ ল'ৰা যিহেতু জোচ আছে আমাৰ, আমি ৰাতিয়ে ট্ৰেকিং কৰিম, মানে ৰাতি বিশেষকৈ ট্ৰেকিং নকৰে, চব নামি আছে, চব কেদাৰনাথৰ পৰা আহি আছে, কিন্তু আমি এতিয়াই ট্ৰেকিং কৰিম। কথাবিলাকে অলপ প্ৰব্লেম কৰে, পিছল কৰি পেলাই, যাৰ বাবে অলপ যাওয়াত প্ৰব্লেম হয়। তথাপিতো আমি যাই আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু ভোলানাথৰ আশীৰ্বাদত, গতিকে ভিডিঅ'টো চাই থাকক। भोलेनाथ दूर हो जाती है हर परेशानी, तूने ही लिखी है मेरी ये दास्तां, तू ही संवारेगा मेरी कहानी। यूं ना मुझको दूर कर, अब तो मुझको खुद में समा, भक्त वत्सलाय नमः, शीत कंठाय नमः। গৌৰীকুণ্ডৰ পৰা আহি প্ৰায় 10 কিলোমিটাৰ আহিলোঁ আৰু ইয়াত 14 কিলোমিটাৰ আছে আৰু কেদাৰনাথ দৰ্শন, বাবাক দৰ্শন কৰা খুজি গাইজ, বাবাক এটা চুনা খাই দিছোঁ গাইজ। অলপ মানুহ যিহেতু নাযায়, আমাৰ অলপ ভয় লাগিব গাইজ, তথাপিতো আপোনালোকৰ আশীৰ্বাদত যাই আছোঁ। একদম ভিডিঅ'টো গাইজ ধামাকা হৈ আছে, একদম চাই থাকোঁ গাইজ। গাইজ ভাবছিলোঁ যে কেদাৰনাথ ট্ৰেকিঙত ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিম, বঢ়িয়াকৈ ফটো খিচিম, কিন্তু হালত দেখো গাইজ ৰেইনকোট আৰু এই ডাঙৰ বেগটো লৈছোঁ গাইজ, বহুত প্ৰব্লেম কৰিছে। এতিয়া বৰ্তমান 5 কিলোমিটাৰমান আহিছোঁ গাইজ, অৱস্থা বেয়া, তথাপিতো যাবাই লাগিব গাইজ। বাবাই মাতিছে যেতিয়া, বাবাই ওপৰত চাইছে, মই হাঁহি আছে গাইজ। চিন্তা নহওক, আজি গাইজ দৰ্শন কৰিমেই। এনেই গাইজ ৰাতি ট্ৰেকিং নকৰে, কিন্তু গাইজ আমাৰ কিবা এটা জোচ উঠি গ'ল, এনেও অসমত চলি গাইজ, ভাত খাওঁ চলি আহি গ'লোঁ গাইজ। গতিকে ভিডিঅ'টো চাই থাকব গাইজ, ধামাকা হ'ব গাইজ, ধামাকা। এই গাইজ এই খটচন এটা দেখছি না গাইজ, বহুত প্ৰব্লেম কৰে গাইজ, একদম মাৰি দিবা খোজে, দেখছি না গাইজ, একদম বহুতেই প্ৰব্লেম কৰে, একদম ইহঁতৰ পৰা একদম মানে যাবই নোৱাৰি, একদম আৰু পিছল কৰি পেলাইছি, একদমেই প্ৰব্লেম কৰে গাইজ। ইহঁত নহ'লেতো পূৰা প্ৰায় 6 ঘণ্টামানতে উঠি গ'লোঁ মই। ইহঁতে কাৰণে অলপ শ্ল'কৈ যাব লাগে। ৰাতি বেছি গাইজ নাহে, চব এইবিলাক নামি আছে, আমি এতিয়া উঠি আছোঁ, আমি অলপ গাইজ উল্টা, তোমালোকেতো জানেই নাজাৰাটো চাওক গাইজ, কি ধুনীয়া নাজাৰা, আৰু ওপৰততো যাবই আছে গাইজ। বৈধ হ'ব ভিডিঅ'টো চাই থাকক ভাই। জয় কেদাৰনাথ বাবা কি জয়। দেখো গাইজ अभी ट्रेकिंग चल रहा है আৰু গাইজ বেছি দিন নাই পাম আৰু গাইজ এটা আপোনালোকক অনুৰোধ, যদি আপোনালোকৰ নিজৰ ভৰিৰ শক্তি নাই তেতিয়া কেদাৰনাথক নাহিব। এই খচ্চৰবিলাক ইমান চাওকচোন, এই ডেকা আপীগিলাখানে এই খচ্চৰবিলাকৰ ওপৰত উঠি আহিছে, নিজৰ পেৰ আছে গাইজ, বুলিয়ে আহক, একদম ওপৰত যাওক, দৰ্শন কৰক, তেতিয়াহে আপোনালোকৰ বাবাই আশীৰ্বাদ দিব। যদি ইনকে জীৱ এটাক যদি আপোনালোকে শাস্তি দি যদি ওপৰলৈকে আহে, তেতিয়া কি ভক্তি হ'ল এয়া, তেনেকৈ হ'লে আহি লাভ নাই গাইজ। আমাৰ দৰে দম লৈ আহক, ভৰিত শক্তি লৈ আহক। ভৰিৰ অৱস্থা একদম জোতা জিকি গৈছে, মোজা জিকি গৈছে, একদম ফেলাই দিব লাগিব মোজা এটা ধুনীয়া ৱাটাৰফল চাওক গাইজ, কি ধুনীয়া ৱাটাৰফল। কেনে লাগিল গাইজ, মোকতো একদম মজা লাগছিল, আপোনালোকৰ কেনে লাগছে কমেণ্টত কৈ দিব। दर पे खुदा के मक्ता भी हम देखते हैं। কেদাৰনাথ আহি এটা বস্তু টেনশ্যন নাই, পানী, এটা পানী আহি থাকে, পুৰা একদম নেচাৰেল পানী, ধুনীয়াখন খাই দিম মই। भोलेनाथ दूर हो जाती है हर परेशानी, तूने ही लिखी है मेरी ये दास्तां, तू ही संवारेगा मेरी कहानी। यूं ना मुझको दूर कर, अब तो मुझको खुद में समा, भक्त वत्सलाय नमः, शीत कंठाय नमः। গাইজ আমি আৰু পাব বেছি দিন নাই, আমাৰ অলপ দেখা হৈছে ধৰক বগা পাহাৰখন দেখিছে গাইজ, বগা পাহাৰখন, আমি তালৈকে যাব লাগিব, অলপ দূৰ আছে গাইজ, বেছি নাই আৰু মহাদেৱে এইখিনি শক্তি দিছে। হওক গাইজ, भोलेनाथ दूर हो जाती है हर परेशानी, तूने ही लिखी है मेरी ये दास्तां, तू ही संवारेगा मेरी कहानी। यूं ना मुझको दूर कर, ये देखो गाइज कितनी खूबसूरत नजारा, दर पे खुदा के मक्ता भी हम देखते हैं। এই 5 কিলোমিটাৰ বহুত ডেঞ্জাৰ, একদম ওখ গাইজ। এতিয়া অলপ মেগী বনাব দিছোঁ, মেগী খাই লওঁ। গাইজ কি হয় ক'ব নোৱাৰিছোঁ, আৰু এই 5 কিলোমিটাৰ যাব পাৰোঁ না নোৱাৰোঁ, বহুত ওখ হয় গাইজ, এবাৰ চাই লওক। এই গাইজ আহি আছে, আমি যাই আছোঁ আৰু এতিয়া চব আহা মানুহ গাইজ, ৰাতি হৈ গ'ল। এতিয়া গাইজ 10টা বাজিল, আমি গাইজ পোৱাই নাই, মানে
লাষ্ট 5 কিলোমিটাৰটো গাইছ বহুত ওখ হয় মানে ঠিয়াই উঠি যাব লাগে সেইকাৰণে বহুত প্ৰব্লেম হ'ল যে মানে পূৰা ৰেষ্ট লৈ যাব লগা হৈছে আৰু মোৰ লগতোতো পৰাই নাই মানে এতিয়া ঘৰত যাব খুজিছোঁ কিন্তু আৰু পইচা বেছিকৈ পোৱাৰ কাৰণে আৰু বুলি আছে কিন্তু এতিয়া চাওঁ কি হয় ইমান মানে ওখ মানে ভবা নাছিলোঁ লাষ্টখিনি এতিয়াও চলিয়ে আছে মানে নামি আছে তাৰ পৰা কিন্তু মানে কেদাৰনাথকলৈকে যাওঁ মানুহ এতিয়া বেছি নাই কেৱল আমি কেইজন মানে আছোঁ সেইকাৰণে অলপ প্ৰব্লেমো হৈছে ৰাতিৰ কথা আৰু লগতে বৰষুণ আহি আছে ঠাণ্ডা কাপোৰ পানী চব জিকি গৈছে তথাপি চাওক গাইজ বেছি ভিডিঅ' কৰিব পৰা নাই পুৱা আপোনালোকক লগ পাই আছোঁ হাই কেঁচা হালত হে আৰু আহিবি না কেদাৰনাথ আৰু আহিবি না আৰু গাইজ নৰে দিয়ক ইয়াৰ নৰে মানে গাইজ কথা এটা আছে দিয়কচোন গাইজ বেগটো চাওকচোন ইয়াৰ এইটো এটা বেগ দুটা বেগ আৰু মোৰ থুম বেগ গাইজ চাওক মোটামুটি 50 কেজি আৰামছে আছে এই আৰ্মিত ট্ৰেইনিং কৰি থকা আনিছি উপায় নাই দিয়ক তথাপিতো কৰি আছোঁ আৰু হাৰ মাৰা নাই গাইজ গতিকে প্ৰমিছ কৰি আহিছোঁ যেতিয়া বুলি যামেই গাইজ আৰু 2 কিলোমিটাৰ আছে গাইজ অৱস্থা বৈ একদম কথা ক'ব ইচ্ছাই নাই গাইজ কিন্তু ভিডিঅ'টো চেছ নহ'লেও নহয় মানে একদম কাপোৰ চাপোৰ জিকি গৈছিল গাইজ ৰেইনকোট চেইনকোট একদম তলৰ কাপোৰো জিকি গৈছিল কাপোৰখিনি অলপ চেঞ্জ কৰি ল'লোঁ গাইজ 5টামান চলা পিন্ধিছোঁ গাইজ তথাপিতো ঠাণ্ডাটো কমাই নাই হাত মোজা একদম টুপি একদম জোতা চোতা চব লগাই লৈছোঁ গাইজ একযোৰ জোতাটো একদম পানী হৈ গৈছে গাইজ এতিয়া গাইজ অৱস্থাই নাই একদম আৰু চাওঁ গাইজ ওপৰক লৈ আৰু যাবা আছে 2 কিলোমিটাৰ একদম গাইজ হিৰকদা ফিলিংছ কেনে মস্ত ঠাণ্ডা ভাই মুখ চুখ ওলাব নোৱাৰি হয়তো গাইজ মন্দিৰক লৈ যাই লওঁ মন্দিৰত লৈ যাই ভিডিঅ'টো গাইজ শেষ কৰিম গতিকে আৰু যিখিনি কৈছোঁ সেইখিনি চাব গাইজ নৰি দিয়ক এই ঠাণ্ডাত মোবাইল চোবাইল উলিয়াব নোৱাৰি হাতখিনি উলিয়াব নোৱাৰি গাইজ বহুত 5 ডিগ্ৰী চেলচিয়াছ চলি আছে গাইজ গাইজ কিয়া কৰোঁ ইয়াৰ কৰোঁ গাইজ এই ৰাতিও দেখছ না গাইজ এই ঘৰা কটা শান্তি নেদে গাইজ এই ৰাতিও কামত খটে আছে হাক গাইজ ৰাতিও ট্ৰেকিং চলি আছে আহি আছে কিছুমানে এই হিচাপ গাইজ আহি আছে একদম অৱস্থা নাই বৰ্তমান চলি আছে 7 ডিগ্ৰী চেলচিয়াছ স্কুটো দেখো ইয়াৰ এটা ট্ৰেইন লৈছিলোঁ ৰাতি গাইজ মোটামুটি 12:30 মানত এতিয়া 4টা বাজিল গাইজ মন্দিৰলৈকে যাওঁ মন্দিৰৰ ওচৰতে লৈছিলোঁ ট্ৰেইনটো গাইজ নিয়াৰ পৰি থাকে ট্ৰেইন কটাত বৰ প্ৰব্লেম চলো ইয়াৰ ফাইনেলি কেদাৰনাথ আহি পালোঁ केदारनाथ मंदिर दर्शन हो गया गाइस तू ही सवारेगा मेरी कहानी यूं ना मुझको दूर कर अब तो मुझको खुद में समा भक्त वत्सलाय नमः शीत कंठाय नमः भोलेनाथ दूर हो जाती है हर परेशानी तूने ही लिखी है मेरी ये दास्तां तू ही सवारेगा मेरी कहानी यूं ना मुझको दूर कर अब तो কথাটো বেছি নকওঁ দিয়ক গাইছ চাওক মন্দিৰটো চাওক গাইছ ইমান এটা সুন্দৰ পৰিৱেশ গাইছ সেৱা কৰি লওক গাইছ যাতে নিজৰ মনৰ আশা পূৰণ হওক সেৱা কৰি লওঁ দিয়ক গাইছ भोलेनाथ दूर हो जाती है हर परेशानी तूने ही लिखी है मेरी ये दास्तां तू ही सवारेगा मेरी कहानी यूं ना मुझको दूर कर अब तो मुझको खुद में समा भक्त वत्सलाय नमः शीत कंठाय नमः भोलेनाथ दूर हो जाती है हर परेशानी तूने ही लिखी है मेरी ये दास्तां तू ही सवारेगा मेरी कहानी गाइस केदारनाथত যে ডাঙৰ বানপানী হৈছিল বানপানীত কেদাৰনাথক যে ৰক্ষা কৰিছিল এইটোৱে শিল হয় সেইটো মানে এইটো শিলটো আহি যেতিয়া ইয়াত পৰিছিল দুভাগে দু চাইডে পানীটো গুচি গৈছিল আৰু কেদাৰনাথ মন্দিৰটো ইয়াত একো ক্ষতি নহ'ল तुम सिखा रहे हो तुम सिखाती की है पर हम तुम्हें এইটো গাইছ কেদাৰনাথৰ VIP দুৱাৰ ইয়াত মানে VIP বিলাক মানুহ ডাঙৰ মানুহবিলাকৰ ইয়াত যাব দিয়ে এইপিনেদি যাব দিয়ে আৰু বাকীবিলাকক সেইপিনেদি লাইন দিব দিয়ে